प्रशासन एसपी और डिसिक आम एनेकुवा जिला प्रशासन आदिवासी विरोधी बोली आम घोषणा करिছো আজি कारण आदिवासी विरोधी হয় आदिवासी मुख बंद কৰিব নোৱাৰিব আমি হয়তো আজি ইয়াৰ পৰা গোটাই অসমৰ জংগী আন্দোলন কৰি ঘোষণা কৰিম হয়তো কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা দেখা গৈছে আজি মুখ্যমন্ত্ৰী ইয়াতে কাৰ্যসূচী আছে তাৰ পাক মুহূৰ্তত আপোনালোকে এই কাৰ্যসূচী লৈছে কেনেকৈ লৈছে কিয় লৈছে কি কওক আমি আজি অসমৰ 16 তাৰিখৰ পৰা আৰম্ভ হৈছে যোৱাকালি তিনিচুকীয়া হৈছিল আজি আমাৰ কোকৰাঝাৰ জিলা শিডিউল আছিলে বাইক ৰেলী আৰু আদিবাসী গাঁৱে ভূঞে বিজেপি চৰকাৰক उत्तर दिबर कारण आम जी दाबी আছে माटिपाट्टा चाह श्रमिक दैनिक मजुरी 551 टाका और आदिवासी जी आम विद्रोही संगठन एकर्ड होছিল आखरे आखरे पालन कर लगे और 96 और 98 आदिवासी जी घर उच्छेद करा घर माने गोष्ठीगत संघर्ष होते न्याय पा ना माटिपाट्टात आजिलैके যাব পৰা নাই ইয়াৰ দাবিতে আমি আজি বাইক ৰেলী করে পোস্টাरिंग কৰিবৰ কাৰণে ওলাই আছো কিন্তু আজি কোকৰাঝাৰ জিলা প্ৰশাসনে এসপি আৰু ডিসি আজি পারমিশন এপ্লাই কৰা সত্ত্বেও দিয়া নাই আমাক ইয়াত ধৰি ৰাখিছে আমি কৈছো আজি গুলি মাৰিলে মাৰক আমি গুলি খোৱাৰ কাৰণে হাজি আছো আমি কত লৈ যাওক আমি তাতে যাম মুখ্যমন্ত্ৰী অহাৰ প্ৰাক মুহূৰ্তত এই কাৰ্যসূচী লোৱাৰ মূল কিবা বিশেষ উদ্দেশ্য আছে আমার মুখ্যমন্ত্রীকে এইটো জবাব বিচাৰি আছো যে অসমৰ মুখ্যমন্ত্ৰী 2016 পৰা আমাক প্ৰতিশ্ৰুতি দি আছে আদিবাসীসকলক জনজাতি 10% বাকি আছে কত গল আদিবাসীসকলক জনজাতিকৰণ দিম বুলি কৈছিল আদিবাসীসকলক হত্যাপন কৰিম বুলি কৈছিল কিয় কৰা নাই অকল ভোটৰ সময়ত বিটিআৰত আহে গাঁৱে ভূঞে তাৰ পালি নেতাবিলাক সমাই আজি যেনেকুৱা বিজেপি চৰকাৰে নানান প্ৰতিশ্ৰুতি দিছে আপোনালোকে দেখিবলৈ পাইছে আজি জাষ্টিন লেখাৰ গাঁৱতে যাওক আপোনালোকে তাৰ ৰাস্তা হোৱা নাই আজিলৈকে য'ত য'ত বেলেগ জনগোষ্ঠী আছে য'ত আদিবাসী আছে তাতে ৰাস্তা খতম মুখ্যমন্ত্ৰী আহি কিন্তু প্ৰতিশ্ৰুতি দিছিল এইবিলাক ধৰণৰ কি আছে আমি প্ৰতিশ্ৰুতি বহুতবাৰ পাইছো বহুতবাৰ শুনিছো আলোচনাটো কৰিছে কিন্তু প্ৰতিশ্ৰুতি থাকি যায় এই কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ বিশ্বাস নাই और आम विश्वास नकरो एटू सेमी फाइनल है 26 गोटाई अखमते बीजेपी सरकारक खेदिबर कारण मैं हाजू हुई आसो आमार सेक्रेटारी আছে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ আহ্বানত আজি কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগ তথা আঞ্চলিক সমিতিৰ সহযোগত আমি এই যি গোসাইগাঁও সাব ডিভিজনত আজি বাইক ৰেলী পোস্টাৰিং কাৰ্যসূচী আছিল আৰু আমাৰ প্ৰশ্ন কেইটামান আছে বিজেপি চৰকাৰলৈ আমাৰ মুকলি প্ৰশ্ন আছে মুকলি प्रश्न आमक उत्तर लागे आदिवासी जनजाति मर्यादा क्यों प्रदान কৰা নহল आदिवासी जनगोष्ठी प्रदान कर जातिगत प्रमाण पत्र एतियाলৈকে क्यों संशोधन কৰা নহল 2022 চনৰ 15 ছেপ্টেম্বৰৰ স্বাক্ষৰিত আদিবাসী শান্তি চুক্তিৰ দফাসমূহ এতিয়ালৈকে কিয় কাৰ্যকৰী কৰা নহল আদিবাসী চাহশ্ৰমিকসকলৰ দৈনিক মজুৰি 551 টকালৈ কিয় বৃদ্ধি কৰা নহল 1996-98 চনৰ গোষ্ঠীগত সংঘৰ্ষৰ গৃহৰ আদিবাসীসকলক এতিয়ালৈকে কিয় সংস্থাপন কৰা নহল আদিবাসী বিদ্ৰোহী সংগঠনৰ সৈনিকসকলক কিয় এতিয়ালৈকে সংস্থাপনৰ ব্যৱস্থা কৰা নহল আৰু আমি আজি ধিক্কাৰ দিছো আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা 16 তাৰিখৰ পৰা আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি বিদ্ৰোহ আৰম্ভ কৰিছো ইতিমধ্যে 16 তাৰিখৰ বিভিন্ন জিলাত বিভিন্ন কাৰ্যসূচী আমি কৰি আহিছো যোৱাকালিও আমি তিনিচুকীয়াত মুখ্যমন্ত্ৰী কলা পতাকা প্ৰদান কৰিছো আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা এই কোকৰাঝাৰত বাইক ৰেলী আৰু পোস্টাৰিং কাৰ্যসূচীত বৰ্ষাখনে বাধা দিছে আমি কোনো বাধা আজি গণতন্ত্ৰ দেশত আমি এটা প্ৰশ্ন কৰিব বিচাৰিছো গণতন্ত্ৰ দেশত আমাৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰাত বাধা কাৰ নিৰ্দেশত বাধা দিয়া হৈছে কেইজনক তেওঁলোকে দমন কৰিব আজি ইয়াত প্ৰশাসনৰ মানুহ আমাক ঘেৰি ৰাখিছে আমি ধিক্কাৰ জনাইছো আৰু আদিবাসী ছাত্ৰ সন্থা কাকো ভয় নকৰে যেতিয়ালৈকে আমাৰ প্ৰাপ্য অধিকাৰসমূহ নাহে আমি এই গণতান্ত্ৰিক আন্দোলন কৰি নিম আৰু আগন্তুক দিনতেও চিএমএ হওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা য'তেই যাব বিজেপি পালি নেতাসকলে য'তেই যাব আদিবাসী ছাত্ৰ সন্থা কিন্তু তীব্ৰ প্ৰতিবাদ কৰিব তীব্ৰ বাধাৰ সন্মুখীন হ'ব তেওঁলোকে কৈছিল যে আমাৰ চাহ শ্ৰমিকৰ মজুৰি 351 টকা প্ৰদান কৰিম আজিলৈকে প্ৰদান নকৰিলে তেওঁলোকে আমাক বাৰম্বাৰ প্ৰতাৰণা কৰি আছে মানে এই বিজেপি চৰকাৰখন মিছলীয়া চৰকাৰ আদিবাসী বিৰোধী চৰকাৰ এই চৰকাৰক কিন্তু আমি বিটিআৰ নিৰ্বাচনত উপৰাই পেলাম আৰু বিটিআৰ নিৰ্বাচনত য'তেই তেওঁলোকে সোমাব যোন বাগিচা অধ্যুষিত অঞ্চল আদিবাসী অধ্যুষিত অঞ্চলত আমি সদৌ অসম আদিবাসী তীব্ৰ প্ৰতিবাদ কৰি তীব্ৰ বাধা প্ৰদান কৰিম লগতে আমি এই কামাখ্যা প্ৰসাদ নলবচনৰ দ্বাৰা নেতাক ধিক্কাৰ দিছো স্বগোষ্ঠীয় নেতা হৈ তেওঁলোকে আজি মনে মনে থকাৰ কাৰণে আজিৰ এইবিলাক সমস্যা হৈছে তেওঁলোকে যদি মাত মতা হ'লে আমাৰ এই দোকান নহ'ল আজি আদিবাসী শৰণাৰ্থীসকল আজি 1996 চনৰ পৰা আজিলৈকে তেওঁলোকে সংস্থাপন পোৱা নাই যিবিলাক সমস্যাসমূহ আছে সেইবিলাক সমস্যা সমাধান হোৱা নাই গতিকে আমি বিজেপি চৰকাৰক ধিক্কাৰ দিছো অনাগত দিনতো কিন্তু আদিবাসী ছাত্ৰ সন্থা তীব্ৰ বাধাৰ সন্মুখীন হ'ব এইটো খাটাক ঠিক আছে